Hello everyone, welcome to my YouTube channel on education. Mahatma Gandhi related all important question given here. So watch the full video and please do like and subscribe. Now let's start the video. আমি আজি মহাত্মা গান্ধীৰ বিষয়ে সকলোখিনিয়ে যিবিলাক কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত আহে আমি আলোচনা কৰিম। চ' ভালকৈ চোৱা ভিডিঅ'টো। প্ৰত্যেকটো কুৱেশ্যনে কমন কুৱেশ্যনবিলাক গোটেইকেইটা ভিডিঅ'টোত পাই যাব। চ' ফাৰ্ষ্ট পেৰাগ্ৰাফটো চোৱা কি আছে। মহাত্মা গান্ধী 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ প্ৰবন্ধ নামৰ ঠাই এটা সচ্ছল পৰিয়ালৰ মহাত্মা গান্ধীৰ জন্ম হৈছিল। ইয়াত ফাৰ্ষ্ট কুৱেশ্যন আহি যাব, মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? 1869 চনত। কিমান আছিলে এইটো? 69ৰ 2 অক্টোবৰ। ঠিক আছে, দুটা কুৱেশ্যন ইয়াৰ পৰা হৈ গ'ল। ছেকেণ্ড কুৱেশ্যন আহি গ'ল ইয়াৰ পৰাই, কোন ঠাইত তেওঁৰ জন্ম হৈছিল? এইটো কুৱেশ্যন হ'ব, এইটো হ'ব তোমাৰ গুজৰাট। ঠিক আছে, এইখিনি গ'ল। ফাৰ্ষ্ট কুৱেশ্যন গ'ল। এতিয়া ছেকেণ্ড কুৱেশ্যনটো চোৱা। মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ এট ল উপাধি কেতিয়া পাইছিল? বেৰিষ্টাৰ এট ল উপাধি পাইছিল 1891 চনত। ঠিক আছে, ছেকেণ্ড কুৱেশ্যন কমপ্লিট হৈ গ'ল। এতিয়া মহাত্মা গান্ধীৰ ৰাওলাট আইনটো কিমান চনত হৈছিল? এই চনটো হ'ল আমাৰ 1919 চনত। ঠিক আছে, ইয়াৰ পিছত আমাৰ আহি গ'ল সত্যাগ্ৰহ বা অহিংসা আন্দোলন। এইটো কিমান চনত হৈছিল মহাত্মা গান্ধীৰ? এইটো হৈছিল 1919 চনত। ঠিক আছে, এতিয়া আমি নেক্সট পেজলৈ যাম, বেলেগ কুৱেশ্যন। চ' এতিয়া কুৱেশ্যন নম্বৰ 5 আহি গ'ল আমাৰ। মহাত্মা গান্ধীৰ খিলাফত আন্দোলন কাৰ নেতৃত্বত হৈছিল? খিলাফত আন্দোলনটো এইটো কাৰ নেতৃত্বত হৈছিল? এইটো আছিল এজন আছিল শওকত আলী আৰু আন এজন আছিল মহম্মদ আলী। ঠিক আছে, দুজনৰ নেতৃত্বত খিলাফত আন্দোলনটো হৈছিল। এতিয়া আমাৰ 6 নম্বৰ কুৱেশ্যনটো আহি গ'ল আমাৰ অসহযোগ আন্দোলন। অসহযোগ আন্দোলন হৈছিল আমাৰ 1920 চনৰ পৰা 1922 চনলৈ। ঠিক আছে, এইটো আছিল অসহযোগ আন্দোলন। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। আইন অমান্য আন্দোলন কিমান হৈছিল? আইন অমান্য আন্দোলন আমাৰ 1930 পৰা কিমানলৈ আছিল? 1934 লৈকে। ঠিক আছে, তো আইন অমান্য আন্দোলন আমাৰ 1930 পৰা 1934 লৈকে আছিল। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ আমি এতিয়া। এইটো হ'ল, কাক সীমান্ত গান্ধী নামেৰে জনা যায়? এজন মানুহ আছে যিজনক আমি সীমান্ত গান্ধী নামেৰে জানো। এই মানুহজনৰ নাম হ'ল আমাৰ খান আব্দুল গফুৰ খান। ঠিক আছে, খান আব্দুল গফুৰ খান, যাক আমি সীমান্ত গান্ধী নামেৰে জানো। তো 9 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ গান্ধী আৰউইন চুক্তি। এইটো গান্ধীৰ আৰউইন চুক্তি কিমান চনত হৈছিল? 1931 চনত। গান্ধী আৰউইন চুক্তি হৈছিল 1931 চনত। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম। দ্বিতীয় ঘূৰণীয়া মেজমেলত, পেৰাগ্ৰাফটো ভালকৈ চোৱা। পেৰাগ্ৰাফটো 10 নম্বৰত কি দি আছে? দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত 1931 চনত হৈছিল। মহাত্মা গান্ধী একমাত্ৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। ইয়াৰ পৰা কুৱেশ্যনত আহিব পাৰে, মহাত্মা গান্ধী কিমানতম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল? এইটো আছিল দ্বিতীয় ঘূৰণীয়া মেজমেল। আৰু ইয়াত এইটো ক'ত হৈছিল? এইটো হৈছিল লণ্ডনত অনুষ্ঠিত হৈছিল। এইটো কিমান চনত হৈছিল? এইটোও কুৱেশ্যন হ'ব পাৰে তোমালোকৰ। 1931 চনত। এইটো হৈছিল 1931 চনত হৈছিল। মহাত্মা গান্ধী এইটো একমাত্ৰ কংগ্ৰেছৰ প্ৰতিনিধি আছিল যিজনে দ্বিতীয় ঘূৰণীয়া মেজমেলত লণ্ডনত অনুষ্ঠিত হৈছিল, যিটো তাতে 1931 চনত মহাত্মা গান্ধী একমাত্ৰ কংগ্ৰেছৰ পৰা
গৈছিল ঠিক আছে ইয়াৰ পৰা 3-4টা কোৱেশ্চন তোমালোকৰ আহি গ'ল মহাত্মা গান্ধী এইখিনিও তোমালোকে ভালকে জানি লোৱা বা লিখি লোৱা বা স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে মহাত্মা গান্ধীৰ কোৱেশ্চন কেইটা ইয়াৰ পৰা যিকেইটা কোৱেশ্চন আছে তোমালোকে লিখি ল'বা ঠিক আছে নেক্সট পেজলৈ যাওঁ আমি 11 নম্বৰ কোৱেশ্চনটো চাওঁ ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত কি মাহত হৈছিল এইটো আগষ্ট মাহত ঠিক আছে চ' আগষ্ট মাহত হৈছিল 1942 চনত ভাৰত ত্যাগ আন্দোলন সাউথ আফ্ৰিকাৰ গান্ধী সাউথ আফ্ৰিকাত এজন মানুহক গান্ধী নামেৰে পৰিচিত যিজনক সাউথ আফ্ৰিকাৰ গান্ধী বুলি কোৱা হয় 12 নম্বৰ কোৱেশ্চনটো চাওঁ সাউথ আফ্ৰিকাৰ গান্ধী সেইজনৰ নাম হ'ল নেলছন মেণ্ডেলা এই মানুহজনৰ নাম হ'ল নেলছন মেণ্ডেলা যিজনক সাউথ আফ্ৰিকাৰ গান্ধী বুলি কোৱা হয় ঠিক আছে ক্লিয়াৰ এতিয়া হ'ল আমাৰ 13 নম্বৰ কোৱেশ্চনটো কি আছে জালিৱানৱালা বাগৰ হত্যাকাণ্ড কিমান চনত হৈছিল জালিৱানৱালা বাগৰ হত্যাকাণ্ড হৈছিল আমাৰ কিমান চনত হৈছিল 13 এপ্ৰিল 1919 চনত 13 এপ্ৰিল 1919 চনত হৈছিল জালিৱানৱালা বাগ হত্যাকাণ্ড হৈছিল ঠিক আছে তাৰপিছত ইয়াৰ মেইন খলনায়ক বুলি আমি কাক ক'ব পাৰোঁ জেনেৰেল ডায়াৰৰ ইয়াৰ মেইন খলনায়ক মানে হ'ল ভিলেন বুলি ক'ব পাৰোঁ আমি এইটো আছিল জেনেৰেল ডায়াৰৰ ইয়াৰ পিছত আৰু এটা কুৱেশ্চন আছে যিহেতু মই ইয়াত লিখা নাই তথাপি তোমালোকে জানি লোৱা কুৱেশ্চনটো হ'ল 14 নম্বৰ এইটো 14 নম্বৰ দি দিবা কুৱেশ্চনটো 14 নম্বৰ দিবা কুৱেশ্চনটো হ'ব যে দাণ্ডি যাত্ৰা মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা কিমান চনত হৈছিল ষ্টাৰ্ট হৈছিল কিমান চনত হৈছিল এইটো 1930 আৰু কিমানলৈকে হৈছিল এইটো আছিল 12 মাৰ্চৰ পৰা 6 এপ্ৰিল এইটো হৈছিল মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা চ' আজি মহাত্মা গান্ধীৰ যিখিনি কুৱেশ্চন মই তোমালোকক কৰালোঁ তোমালোকে ভালকে এইখিনি লিখি লোৱা বা স্ক্ৰীনশ্বট মাৰি লোৱা পঢ়ি লোৱা যিকোনো কম্পিটিটিভ এক্সামত মহাত্মা গান্ধীৰ বিষয়ে এইখিনিৰ ভিতৰতে কুৱেশ্চন আহি যায় তোমালোকে এইখিনি যদি মহাত্মা গান্ধীৰ বিষয়ে এইখিনি যদি ভালকে জানা তেনেহ'লে তোমালোকৰ যদি মহাত্মা গান্ধীৰ বিষয়ে আহে এইখিনিৰ ভিতৰতে পাই যাবা আৰু মোৰ এই এডুকেশ্যন চেনেলটোত তোমালোকে ছাবস্ক্ৰাইব কৰিবা যাতে আগন্তুক ভিডিঅ'ত তোমালোকে পাই থাকা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকৰ জিকে মেথ ৰিজনিং দি থাকে তো তোমালোকে এইখিনি পাবৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰিবা চেনেলটো ধন্যবাদ